আপুনি যি ছোৱালীৰ পিছত নিজৰ সময় মানে মূল্যৱান সময় নষ্ট কৰি আছে, যাক আপুনি আপোন বুলি ভাবি আছে, যাৰ কাৰণে আপুনি মানে সকলো কিছু কৰাৰ কাৰণে প্ৰস্তুত হৈ আছে, সেই ছোৱালীটো যে আপোনাৰ একেবাৰে আপোনাৰ, ইয়াৰ কোনো প্ৰমাণ আছে নাই যে আজিৰ পৰা 10 বছৰ পিছত, আজিৰ পৰা বাদ দিয়ক এবছৰ পিছত সেই ছোৱালী যে আপোনাৰে থাকিব, আপুনি গ্যাৰাণ্টি দিব পাৰিব? আপুনি ইয়াৰ কোনো প্ৰমাণ দিব পাৰিব? কোনো প্ৰমাণ নাই। তাৰ পিছতো আপুনি তাৰ পিছত আপোনাৰ মূল্যৱান সময়খিনি নষ্ট কৰি আছে। আজিৰ পৰা ধৰক 10 বছৰ পিছত যেতিয়া মানে আপুনি সেই ছোৱালীৰ পিছত সময় দিয়াৰ কাৰণে আপোনাৰ কেৰিয়াৰত ফ'কাছ কৰিব নোৱাৰিলে, আপোনাৰ কেৰিয়াৰটো নহয়, আৰু তেতিয়া যেতিয়া সেই ছোৱালীটোৰ বিয়া হ'ব যাব, তেতিয়া আপুনি ক'ব যে তুমি না মোক ভাল পাইছিলা, মোক বিয়া কৰিবা। তেতিয়া সেই ছোৱালীজনে আপোনাক ক'ব তোমাৰ কি আছে, তোমাৰ তো এটা ভাল চাকৰি নাই, তোমাৰ কেৰিয়াৰ নাই, তোমাক মানে বিয়া কৰি মোক কি খুৱাবা, এইটো ক'ব। কিন্তু ছোৱালীটো এইটো নেভাবে যে সেই কেৰিয়াৰটো, তোমাৰ কেৰিয়াৰটো তাৰ কাৰণেই নষ্ট হৈছে, সেইটো নেভাবে। কাৰণ এইটো মানে মানুহৰ পেচা যে যাত স্বাৰ্থ থাকে, য'ত স্বাৰ্থ থাকে ততে থাকিব, আৰু যেতিয়া সেই স্বাৰ্থটো ভাঙি যাব, সেই স্বাৰ্থটো মানে আঁতৰি যাব, তেতিয়া সেই মানুহজনো আঁতৰি যাব। সেইকাৰণে যাৰ পিছনত ঘূৰি ঘূৰি আপুনি নিজৰ সময়, মূল্যৱান সময়, নিজৰ জীৱন নষ্ট কৰি আছে, তাক বাদ দিয়ক। এইবিলাক জীৱনততো বহু মজা কৰিলে, জীৱনত বহু কিছু কৰিলে, কেইবাদিন আপুনি নিজক সময় দিয়ক, নিজৰ কেৰিয়াৰক সময় দিয়ক, তেতিয়া দেখিব আপোনাৰ জীৱনটো সুন্দৰ হৈ যাব। আৰু যেতিয়া কেৰিয়াৰটো সুন্দৰ হ'ব, তেতিয়া অট'মেটিকলি আপোনাৰ লাইফত মজ মস্তি অট'মেটিকলি আহি যাব। সেইকাৰণে নিজৰ কেৰিয়াৰত ফ'কাছ কৰক। আৰু ছোৱালী কেৰিয়াৰ হ'লে ছোৱালী কিয়, ছোৱালীৰ মাকেও আহিব। সেইকাৰণে ছোৱালীৰ পিছত ঘূৰা বাদ দি আপুনি কেৰিয়াৰৰ পিছত ফ'কাছ কৰক, নহ'লে কিন্তু ভাই পস্তাব লাগিব, আৰু তেতিয়া কোনেও কিছু কৰিব নোৱাৰে।